মোৰ মৰম লগা ইউটিউব পৰিয়ালটোলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' দিছোঁ। হয়, আচলতে কিবা কিবি কামত থাকিয়ে যায় দিয়া নহয়। আপোনালোকে আচলতে ভিডিঅ'টো দেখি গমেই পাইছে মই কিহৰনো ভিডিঅ' দিছোঁ। ভিডিঅ'টো আচলতে ভাওনা চোৱাৰ মোৰ বহুত হেঁপাহ। সৰুতে চাবলৈ ইমান সুযোগ সুবিধা পোৱা নাছিলোঁ, কিন্তু ডাঙৰ হয় আমাৰ ঘৰৰ ওচৰতে হয়, গতিকে চাবলৈ পালোঁ। আৰু দুবছৰৰ মানৰ পৰা চাই এক প্ৰকাৰ নিচাত পৰিণত হ'ল। সেইবাবে এৰি কেতিয়াও থাকিব নোৱাৰোঁ। এইবাৰো চাইছিলোঁ। চাওঁতে ভাবিলোঁ আপোনালোকৰ কাৰণেও সাঁচি ৰাখি থৈ দিওঁ মোৰ ইউটিউব চেনেলত। ভাওনা আচলতে আমাৰ যিখন ফিল্ডত পাতে সেইখনত অলপ সুযোগ সুবিধা নিমিলিলে বাবে এইবাৰ বেলেগ এখন ফিল্ডত হ'ল। তাত ফিল্ডখনৰ যথেষ্ট ঠাইও বেছি, গতিকে তাত মেলাও হৈছিলে আৰু লগতে আপোনালোকক গান দেখালৈ অলপ হ'লেও। মই ভিডিঅ'বোৰ বেছি দীঘলীয়া কৰিব পৰা নাই, গতিকে বেয়া নাপাব। ভাওনাৰো অলপহে ভিডিঅ' কৰিব পাৰিলোঁ, কাৰণ ভাওনাখন বহুত দীঘলীয়া হৈছিলে। গোটেই ভিডিঅ' কৰা হ'লে চাগে বহুত দীঘল হ'লহেঁতেন, আৰু ইমান দীঘল ইউটিউবত দিবলৈও নোৱাৰিলোঁহেঁতেন। সেইবাবে অকণমান কৰিলোঁ। আচলতে আপোনালোককো আভাস এটা দিওঁ বুলি ভাবিলোঁ। ভাওনা সকলোতে হয়, সকলোৱে দেখিছে, কিন্তু আচলতে কিছু সংখ্যকে নেদেখিবও পাৰে। আজিকালি নৱপ্ৰজন্মৰ কিছু ল'ৰা ছোৱালীয়ে ভাওনা কিনো সেইটো চাগে বুজি ভালকৈ গতিকে মই ভাবিলোঁ আপোনালোকৰ কাৰণে আৰু আমাৰ নিচিনা নৱপ্ৰজন্মসকলৰ কাৰণে সাঁচি ৰাখোঁ। তেওঁলোকেও বুজি পাওক ভাওনানো কি, কেনেকৈ কৰে।
বিশ্ব ব্ৰহ্মাণ্ড নাছিল, আছিল মাত্ৰ সত্য আৰু পৰম স্ৰষ্টা। সেই পৰম ব্ৰহ্মই সৃষ্টি কৰিলে বিশাল জলাশয়, যাৰ পক্ষতেই সৃষ্টি হৈছে আমাৰ জল।
মঙ্গল হতো না।